আহি তোমাৰ কামলৈ দেৰি নাই হোৱা নেকি? তুমি এতিয়া পাকঘৰত যে? হয় বাইদেউ, দেৰি হৈছে, কিন্তু টিফিনটো ক'ত থলো জানো বিচাৰি নাই পোৱা। ইমান সৰু কথা, তোমাৰ টিফিনটো ৰীমাই স্কুললৈ টিফিন নিলে, তুমি বেলেগ এটা টিফিনত ভৰাই লৈ যোৱা। হ'ব দিয়ক বাইদেউ, নালাগে, মোৰ এনেও বহুত দেৰি হৈছে। ৰীমা, মোৰ টিফিনটো তোমাৰ ভাল লাগিছিল নহয়, সেইটো তুমিয়ে থৈ দিয়া। মই আজি বেলেগ টিফিন এটা মোৰ বাবে লৈ আহিলোঁ। নালাগে দিয়া, কি দৰকাৰ আছিল? এই লগত আগতেও বহুতকেইটা টিফিন আছে। একো নহয় বাইদেউ, আৰু এটা হ'ব জানোবা? খবৰ এটা আছে, তুমি দেউতাক খবৰ ওলাইছা। সঁচানে? মই যে কিমান সুখী। ৰ'বা, মই মাক কৈ আহোঁ। মা, কি কৰি আছা? শুনা আকৌ, ভাল খবৰ এটা আছে, তুমি আইতা খবৰ ওলাইছা। কি সঁচানে বোপা? মই যে বহুত সুখী জানো, মই যে এবাৰ সৰু নাতি পাম। বাইদেউ, কি হ'ল আজি বৰ সুখী যেন লাগিছে? মই তোমাৰ মোৰ লিপষ্টিকটো দেখুৱাইছোঁ, চোৱা, এইটো তোমাৰ লিপষ্টিকটো লগাইছিলোঁ, মাকো লগাই দিলোঁ। কেনেকুৱা লাগিছে ন? ভালে লাগিছে। মা, মোৰ এনেকুৱা কিয় লাগিলে বাৰু? আমি তাইৰ লিপষ্টিকটো লগালত ভাল পোৱা নাই। প্ৰেগনেণ্ট অৱস্থাত ভাগৰ বেছিকৈ লাগে, সেইবাবে এনেকুৱা লাগিলে। আমি তাইৰ লিপষ্টিকটো শেষ কৰি পেলোৱা নাই নহয়, যি কাৰণে তাই বেয়া পাব। মা, মই ফণীখন বিচাৰি পোৱা নাই, ভাইটিক ক'বাচোন ফণীখন য'তে ত'তে নেপেলাবলৈ, মোৰ স্কুললৈ দেৰি হৈছে। তুমি এনেকুৱা কৰাচোন, খুৰী ৰুমলৈ যোৱা আৰু খুৰী ফণিয়াই লোৱা আৰু ফণীখন থৈ আহিবা। কেনেকুৱা মানুহ হয়, কেতিয়া ভাল হ'ব? মোক ফণীখন বেয়া কৰি দিলে। মই কেতিয়াও এইখন ফণীয়ে নফনিয়াও। সেইটোকে মই ভাবিছোঁ, আগতে পাহিয়ে একেটা লিপষ্টিকে লগাই, এতিয়া আমি লগাব পৰা লিপষ্টিকটো দেখিয়ে নোপোৱা হ'লো। সেইটোও চাগে পেলাই দিলে। মা, খুৰীৰ ৰুমটো খালী হৈ আছে, মই তাতে পঢ়োগৈ, ভাইটি পৰা ৰুমত পঢ়িব পৰা নাই। খুৰীৰ ৰুমত পঢ়িব যাব নালাগে, তুমি মোৰ ৰুমতে পঢ়াগে যোৱা। নহয় আইতা, মই খুৰীৰ ৰুমতে পঢ়োগৈ, তোমাৰ ৰুমত এচি নাই, মোৰ গৰম উঠিছে। খুৰী, আপুনি আহিলে মই আইতাৰ ৰুমতে পঢ়োগৈ। ভগৱান, একো বুজি নাপায়, মোৰ যে নিজৰ বস্তু লোকে ল'লে বহুত খং উঠে। এইটোৱে কথা বুজি নাপাওঁ, সঁচাকৈ এনেকুৱা নে ভাল হৈ দেখায়। আজি যদি মা ডিঙিত চেণ্ডেল দেখোঁ, কাইলৈ আকৌ বাইদেউৰ ডিঙিত দেখিম। ইহঁতৰ যে নিজস্বতা বুলিবলৈ একোৱেই নাই। মোকো যে সিহঁতৰ নিচিনাই কৰিব বিচাৰে। বোৱাৰী, ৰাতিটো তোমাৰ নিচিনাই হ'ল। মা, মই বেবীটোৰ বাবে যি লাগে মই বেলেগকৈ আনি থৈছোঁ। গা ধোৱা বস্তু যি লাগে মোৰ ৰুমতে আছে। বেবীটোৰ বাবে সেইখিনি ব্যৱহাৰ কৰিব। মই কামলৈ যাওঁ। মা, মোৰ লগৰ এজনী তাত পাৰ্টি দিছে। মই কি কৰোঁ ভাবিয়ে পোৱা নাই। কিয়, তুমি যোৱা আকৌ। মা, মই মোৰ চাদৰ মেখেলা কেইযোৰ কেইবাবাৰো পিন্ধিলোঁ, আৰু একেকেইযোৰকে পিন্ধি গ'লে মোৰ লগৰকেইজনীয়ে হাঁহে। তেনেহ'লে তুমি মোৰে এযোৰ পিন্ধি যোৱা। আপোনাৰ মই আগতেই পিন্ধিলোঁ, কিন্তু বুদ্ধি এটা আছে, পাহি ভাগৰে পিন্ধি যাওঁ এযোৰ। তাইতো এনেও চাদৰ মেখেলা নিপিন্ধেই। পাহি, এইযোৰ তোমাৰ কাপোৰ লোৱা, মই লগৰ এজনী তাত পাৰ্টি আছিল, তোমাৰ পৰা এযোৰ পিন্ধি গ'লোঁ। এই কাপোৰযোৰ পিন্ধিলত মোক বোলে বহুত ধুনীয়া লাগিছে, সকলোৱে কৈছে। পূজা, চোৱা, এইযোৰ কেনেকুৱা লাগিছে? বোৱাৰী, তুমি এবাৰ পিন্ধা কাপোৰযোৰ কাম কৰা মানুহজনীক দি দিছা যে, এনেকুৱা কি হ'ল এই কাপোৰযোৰত? মোক নুসুধাকৈ বাইদেৱে কাপোৰযোৰ পিন্ধিলে। মই চিধা কৈ দিছোঁ, মা ভালদৰে শুনক। মই নিজৰ বস্তু বেলেগক দি ভাল নাপাওঁ, যাক দেখোঁ মোৰ বস্তুৱে অকল ভাল লাগে। মোৰ নিজৰ বুলিবলৈ একো কথা নাইকিয়া হৈছে। কেতিয়াবা মোৰ ল'ৰাটোক জোঠা খুৱাব, কেতিয়াবা আকৌ মোৰ কাপোৰ পিন্ধিব। এইবোৰ আৰু মই নোৱাৰিছোঁ আৰু। ভগৱান, 4,000 টকীয়া কাপোৰযোৰ কাম কৰা মানুহজনীক দি দিলে। মোৰে ভুল, মই কাপোৰযোৰ পিন্ধিবই নালাগিছিলে। চোৱা ৰাণী, এতিয়া কান্দি লাভ নাই, এই বহুত হ'ল, এতিয়া আমি এইক বুজাই দিব লাগিব। মা, মই সকলো বস্তু থৈ দিছোঁ, আপুনি আহি ধুনক লওঁকহি, মোৰ কামলৈ যাবলৈ দেৰি হৈছে। চোৱা পাহি, মই তোমাৰ আগতে ৰাণী শাহুৱেক আছিলোঁ, এতিয়া ৰাণী শাহুৱেকে তোমাৰ শাহু কেনেকৈ হ'ব পাৰে? তুমি তোমাৰ বস্তু লোকক দিব নোৱাৰা, সেইবাবে আজিৰ পৰা তোমাৰ যি হয় সেইটো তোমাৰেই হয়। সেইবাবে মই আগতে ৰাণী শাহুৱেক আছিলোঁ, আৰু এতিয়াও ৰাণী শাহুৱেকেই। এতিয়া ধেমালি কৰা সময় নহয়, মোৰ কামত যাব লাগে, দেৰি হৈছে, আপুনি ধুনক লৈ দিয়ক। মই কি ক'লো তুমি নুশুনিলা নেকি? মই তোমাৰ ল'ৰা নলওঁ, মই অকল ৰাণীৰ ল'ৰা-ছোৱালীৰ আইতাক হয়। বাইদেউ, আপুনি ধুনক লওকহিচোন, মই কামলৈ যাব লাগে। নহয় পাহি, ধুনটো তোমাৰ ল'ৰা, মই কেনেকৈ ল'ম? ধুনটো তোমাৰ ল'ৰা ন, তেনেহ'লে ধুন মোৰ লগত কিয় থাকিব? তুমিতো তোমাৰ বস্তু আনক দিব নোৱাৰা। ৰোহিত, চোৱা না, মা আৰু বাইদেৱে ধুনুক নলয়, মই এতিয়া কামলৈ কেনেকৈ যাওঁ? তুমি এইবোৰ কথা আগতে ভাবিব লাগিছিল। মা আৰু বাইদেৱে তোমাক কিমান মৰম কৰে, একো কাম এখন কৰিব নিদিয়ে। তথাপিও তুমি সিহঁতক কাপোৰ, লিপষ্টিকৰ বাবে কথা শুনোৱালা। তেওঁলোকে আমাৰ ল'ৰাটোকো নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল। কাপোৰ বস্তু বজাৰত কিনিবলৈ পায়, কিন্তু মৰম জানো কিনিব পাৰিবা? সেইকাৰণে মৰমক সন্মান দিবলৈ জানিব লাগে। মোক ক্ষমা কৰি দিবা ৰোহিত, মই মা আৰু বাইদেউকো ক্ষমা খুজিম।
মই মোৰ ভুল এতিয়া বুজি পাইছোঁ। মা, বাইদেউ মোক ক্ষমা কৰি দিয়ক। মই আপোনালোকক তেনেকৈ ক'ব নালাগিছিলে। হ'ব দিয়া বোৱাৰী, মই সেইবোৰ ধৰি থকা নাই। তোমাক বুজাবলৈহে এই নাটকখন কৰিলোঁ। তুমি ভুল নুবুজিবা। তুমি মোৰ যি নিচিনা। ময়ো সেইবোৰ ধৰি থকা নাই পাহিম, তুমিও মোৰ ভণ্টিৰ নিচিনা। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আগলৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দি দিব।